শেষ হোৱা নাই ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ তদন্ত এটাৰ পাছত আন এটা ৰহস্য ফাদিল স্বামী সন্তা সোনম ৰঘুবংশী মেঘালয়ৰ হোমষ্টেৰ স্বত্বাধিকাৰীয়ে শেষবাৰৰ বাবে দেখিছিল ৰাজা আৰু সোনমক হোমষ্টেত কি খাইছিল কেই নম্বৰ কোঠা বুক কৰিছিল আৰু ক'ত ক'ত গৈছিল ইন্দোৰৰ দম্পতিৰ বিষয়ে আৰু কি জানিছিল হোমষ্টেৰ স্বত্বাধিকাৰীয়ে কেমেৰাৰ আগত মুখ খুলিছে স্বত্বাধিকাৰীয়ে 22 तारीख आया था इधर में शाम का टाइम में ऐसा 4:30-5 बजे तक इधर में पहुंचा उसके बाद इधर आया तो रूम मांगा तो रूम दिखाया तो इन लोग रुक गया एक रात के लिए रात में एक रात रुका है इधर में तो उसके बाद सुबह निकला इधर जैसा 5:30 बजे इधर से निकला तो इन लोग पार्किंग में चला गया उसके बाद में इन लोग बोला चेरापूंजी में चला जाएगा तो एक ठू लगेज लेके आया बैंक तो उसके बाद में इधर में इन लोग को पूछा रूम के लिए तो इनका वाइफ में रूम दिया था इन लोगों को तो इन लोग रुकाए तो उसके बाद में लगेज अंदर में रखा उसके बाद में बाहर निकला कॉफ़ी मंगाए इन लोग पिया उसके बाद में अंदर रूम में चला गया देखा जो लोग जो आएगा ऐसा ही लोग भी ऐसा कोई झगड़ा कुछ नहीं है এতিয়াও চাঞ্চল্য অব্যাহত আছে দেশ কপাই যোৱা ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ ঘটনা স্বামী হত্যাকাৰী সোনম ৰঘুবংশীৰ এটাৰ পাছত আন এটাকৈ ৰহস্য এতিয়া ফাদিল হ'বলৈ ধৰিছে 22 মে'ত সন্ধিয়া কোকখাচী পাহাৰৰ দুৰ্গম গাঁও লংৰিয়াতৰ হোমষ্টেলৈ আহিছিল ৰাজা সোনম মেঘালয়ৰ প্ৰকৃতিৰ মাজত কিছু সময় অতিবাহিত কৰিছিল ৰাজা আৰু সোনমে নিশা কটাই পুৱা 5:30 ৰাওনা হৈছিল চেৰাপুঞ্জীলৈ ডাবল ডেকাৰ ৰোড ব্ৰিজৰ কাষত থকা এই হোমষ্টেৰ 4 নম্বৰ কোঠা বুক কৰিছিল ইন্দোৰৰ দম্পতি এটা ডাঙৰ বেগ লৈ প্ৰৱেশ কৰিছিল ৰাজা আৰু সোনম ৰঘুবংশীয়ে অৰ্ডাৰ দিছিল কফি নিশা আহাৰ গ্ৰহণ কৰিছিল ৰুটি আৰু চব্জি ऑर्डर रोटी सब्जी हाँ এই সকলোবোৰৰ মাজতে অনবৰতে সোনমৰ মগজুত ক্ৰীড়া কৰি আছিল ৰাজাক হত্যা কৰাৰ পৰিকল্পনা অৱশেষত শীতল মগজুৰে সুপাৰী কিলাৰৰ হতুৱাই নৃশংসভাৱে হত্যা কৰোৱালে সোনম ৰঘুবংশী আৰু তাৰ পাছতে নিজকে বচাবলৈ সোনম ৰঘুবংশীয়ে ৰচিছিল আত্মগোপনৰ এখন নাটক এইলৈ মেঘালয় আৰক্ষীৰ বাবেও হৈ পৰিছিল এক মূৰৰ কামোৰনি অৱশেষত সত্যৰ ওচৰত হাৰ মানিলে সোনম ৰঘুবংশীয়ে গাজীপুৰৰ এখন ধাৱাত আত্মসমৰ্পণ কৰে সোনমে আৰু তাৰ পাছতেই পোহৰলৈ আহিল ঘটনাৰ সবিশেষ সম্প্ৰতি এই হত্যাকাণ্ডৰ ঘটনাৰ এতিয়াও চলি আছে তদন্ত কিন্তু সোনম ৰঘুবংশীৰ শাস্তি কি হ'ব সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম